বিশ্লেষণ কেতিয়াবা কেতিয়াবা বৰকৈ মনত পৰে তোমাৰ সৈতে কটোৱা সেই মুহূৰ্তবোৰ। কেতিয়াবা ভাৱ হয় আমি সেয়া ভুল কৰিছিলোঁ নে শুদ্ধ কৰিছিলোঁ, অধিকাৰ সাব্যস্ত কৰিছিলোঁ নে কৰ্তব্য পালন কৰিছিলোঁ, প্ৰেম কৰিছিলোঁ নে দৈহিক আত্মতুষ্টি লৈছিলোঁ, মৰম কৰিছিলোঁ নে যৌনতা কৰিছিলোঁ। যদিহে প্ৰেম কৰিছিলোঁ আত্মতুষ্টি কিয় লৈছিলোঁ? আৰু যদি আত্মতুষ্টি ভুল হচ্ছে কিয় শুদ্ধ? যদি প্ৰেম পবিত্ৰ যৌনতা কিয় অশুদ্ধ? যদি সেন্দুৰে স্বীকৃতি পায় প্ৰেম ভাল পোৱা কিয় নাপায়? যদিহে বাল্য বিবাহ অশুদ্ধ, অনিচ্ছাকৃত বিবাহ কেনেকৈ শুদ্ধ? যদি তুমি শুদ্ধ মই কেনেকৈ শুদ্ধ? যদিহে সমাজ শুদ্ধ আমি কেনেকৈ শুদ্ধ? যদি বিবাহ শুদ্ধ আমাৰ প্ৰেম কেনেকৈ শুদ্ধ? এৰো আমাৰ সমাজ নাইবা সমাজ ব্যৱস্থা। কিন্তু এই প্ৰেমিকালৰ কি স্বাৰ্থত কি কৰিব বিচাৰিছে তহঁতে? প্ৰেমৰ সম্পৰ্কৰ কেতিয়া স্বীকৃতি দিবি তহঁতে?